বহাইছে এজন মানুহে কিমান মাটি লৈ লৈছে আৰু একেজন বহা মানুহে 10 জনক বিক্ৰী কৰিছে প্ৰথমতে 20,000ত লৈছে ইজনক 55,000 দিছে 55,000 জনে 1 লাখক দিছে এটোতো কোনো ভূমিহীন প্ৰথম বহাজনে তাৰমানে ভূমিহীন নাছিল নহলে তেওঁ কিয় বেলেগক বিক্ৰী কৰিব এতিয়া ইয়াত যিখিনি হৈছে এতিয়া মই কাৰণে আজি জিঞ্জাৰো এভিকশন কৰিব কৈছো এমা দুমা লাগিব লোক নাই কমিও কুমাৰ দাস ইনষ্টিটিউচনো মই উঠাই দিব কৈছো যাক যত লন টেনিস কোৰ্টো মই উঠাই দিব কৈছো সবখিনি উঠাই দিয়ক ইয়াত গভৰ্ণমেণ্টৰটো কাৰো প্ৰতি মৰম দেখুৱাবলগীয়া একো নাই কোনটো সময় বেছিকে দখল হৈছে বুলি কম স্যাটেলাইট পিকচাৰে কয় 2009 ৰ পৰা 15 চনৰ ভিতৰত হৈছে যিখিনি পিকচাৰ আছে আপোনালোকক মই দি দিম একদম খালি আছিল মাত্ৰ যোৱা 6-7 বছৰত ভৰি গল বদৰুদ্দিন আজমলৰ যিমান ভূমি আছে তেওঁলোকৰ ল'ব দিছো বদৰুদ্দিন আজমলে কি কৰিব মাটিখিনি লৈ ঘৰ বনাবতো নোৱাৰে গতিকে আজি কোচ ৰাজবংশী সন্মিলনীৰ অফিসটো মই ভাঙি দিব কৈছো তেওঁলোকক মই ৰাতিপুৱা ফোন কৰিছো যে সহযোগ কৰক মই ভাল জায়গাত অফিসটো বনাই দিম আজমলৰ মাটিও আমি লম ইয়াত কোনো ব্যক্তি এইখন চৰকাৰৰ কোনো ব্যক্তিৰ প্ৰতি মায়ামোহ নাই মোৰ ঘৰ থাকিলে মোৰো ঘৰ ভাঙি দিব সেইটো মায়ামোহত থাকিলেতো কামেই কৰিব নোৱাৰিব গতিকে যাৰে ইলিগেল আছে জুনে হিল খাকুৰ এৰিয়াৰ ভিতৰত আছে কিছুমান মেডি পট্টাত আছে তেওঁলোককতো মই একো ক'ব নোৱাৰো তেওঁলোকৰ মাটি অধিগ্ৰহণ কৰিব লাগিব কিন্তু যিখিনি নিজে খুমাই বহি আছে গোটেইখিনিকে উঠাম আৰু উঠোৱাৰ পিছতো কৰবাত কৈ কিবা এটা সংস্থাপন হক আৰ্থিক সাহায্য এটাও আমি দি দিম কিন্তু এইটো মই ভাবো 300-400 ঘৰ মানুহ আছে এটো কাৰণে ইমান ডাঙৰ এটো ইস্যু নহয় মানুহখিনি নিজেও বুজি পাইছে আমি যাব লাগিব স্যার আজি অশোক সিংহালে হেলিকপ্টাৰে বিভিন্ন ঠাই পৰ্যটন তেওঁক মই চাব দিছিলো কাৰণ গুৱাহাটী আৰু কেবাটাও বিলত এনেকা মানুহ সোমাই আছে উচ্ছেদ বুলি মই শব্দটো উচ্ছেদ নকওঁ মানুহ নিজে উঠি যাব লাগে এটো আৰু উচ্ছেদ শব্দটো অলপ বেয়া দেখি উচ্ছেদটো নহয় মোৰ উচ্ছেদ কাক বোলে যাৰ নিজৰ মাটিৰ পৰা খেদি দিয়ে তাক উচ্ছেদ কয় চৰকাৰী মাটিত বহি থাকিলে এটো উচ্ছেদ নহয় গভৰ্ণমেণ্টে নটিচ দিয়াৰ লগে লগে উঠি যাব লাগে হয় আমি ভুলতে আছিলো চৰকাৰে ইমান দিন আমাক থাকিব দিলে আমি ধন্যবাদ জনালো 10 বছৰটো থাকিব দিয়া হল গতিকে ধন্যবাদ জনাই বাকিখিনি উঠি যাব লাগে সবতে কৰিব লাগিব খালি গভৰ্ণমেণ্টেটো এটাই গভৰ্ণমেণ্ট মোৰো জীৱনটোনো কিমান কাল গতিকে সব কামটো মই থাকোতে কৰি যাব নোৱাৰো কিন্তু এই এটা আমি প্ৰসেস আৰম্ভ কৰিছো মানুহেতো ভাবা নাছিল খিলখাকুত কোনবাই কৰিব পাৰিব বুলি আজি হল অহাকালি দীপৰ বিলতো হ'ব আৰু বহুত জায়গাত মই দেখিছো আজিকালি কৰিবও নালাগে মানুহ নিজে উঠি যায় এবাৰ গম পোৱাৰ পিছত মানুহ নিজে নিজে উঠি গুচি যায় নহয় সেইটোৱেতো যিজনে মাটি লৈছিল তেওঁ মাটিটো লৈ আকৌ বেলেগক বিক্ৰী কৰি দিলে আকৌ বেলেগক বিক্ৰী কৰি দিলে তাৰমানে এইটোতো ভূমিহীনৰ বস্তু নহয় এইটোতো এক প্ৰকাৰ মাটিৰ ক্ৰয় বিক্ৰয় মাটিৰ মালিকে নহয় ইজনে সিজনক বিক্ৰী কৰি আছে দালালি কৰি আছিল মাজতে মই হেনুকা শব্দ ব্যৱহাৰ নকৰো কিন্তু মই মাটিৰ মালিকে নহয় মই মাটি বিক্ৰী কৰি আছো এইকাৰণে মই কালি তেওঁলোককো মাতিছো আৰু মোৰ মতে এইটো খালি হৈ যাব কোনো সকলে সহযোগিতা কৰি আছে সবে খালি সময়হে বিচাৰিছে যে স্যাৰ 10 দিন দিয়ক 20 দিন দিয়ক আৰু বৰ্তমান এনেকুৱা কোনো অসমীয়া মানুহ নাই যোনে আমাৰ গভৰ্ণমেণ্টখনক সন্দেহ কৰে সবে সহযোগিতা কৰে নহলেতো কিমান ডাঙৰ তাতে গণ্ডগোল হ'ল সেইকাৰণে সবেই জানিছে ইয়াততো আমাৰ কোনো প্ৰজেক্ট নাই যে ইয়াত কাবাক দিবৰ কাৰণে খালি আপোনালোকে আনি দিয়ে যে জালানে কিয় বনালে বনাওতে আপোনালোকে কিয় নিউজ নকৰিলে জিঞ্জাৰ কেনেকে হল জিঞ্জাৰখন হতে আপোনালোকে কিয় নিউজ নকৰিলে তৰুণ গগৈ দিনত হৈছিল তেতিয়াতো কোনে একো নকয় এটা সবৰে ভাৰখিনি মই সহ্য কৰিবলগীয়া হৈছে জিঞ্জাৰটো মই দিয়া নাই এটা মানুহে কয় জিঞ্জাৰ কিয় সাহস দেখুৱা কাৰণে সাহস দেখাব কি আছে গভৰ্ণমেণ্ট অৰ্ডাৰ লৈ CMA ফাইলত এপ্ৰুভেল কৰি জিঞ্জাৰ হোটেল দিছে উদ্বোধনো কৰিছে আধাৰশিলাও কৰিছে তাত মই কি সাহস দেখাম এটা পালোৱানিৰ কাম নহয় গৈ পেলাই সাহস দেখাওক আকৌ উঠাব লাগিব নিয়মৰ মাজে